নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ শিৱসাগৰ আমগুৰি ভণ্টি ঘৰত। শহুৰ দেউতা ঢুকুৱা কাজ দহা আছে। কাজ দহাৰ কাৰণে আমি ট্ৰেইনত গৈ আছোঁ। আমি ইয়াত ট্ৰেইনত বৰ্তমান ইয়া হৈছে আমি যিকেইজন গৈছোঁ, ইয়া মাইনা, ইয়া ভণ্টি বা লগত আছে আমাৰ আমৈটো মা। আমি তিনি ঘণ্টা ৰাস্তাৰ ট্ৰেইনত আহি আমি পাই গ'লোঁ ফাইনেলি আমাৰ আমগুৰি ষ্টেচন। অলপ আছে আৰু ষ্টেচনত আমাৰ ট্ৰেইন ৰখিব। বহুত আমনিও লাগিলে, কিন্তু বহুত ভালো লাগিলে ট্ৰেইনত দেই। আমি ট্ৰেইনৰ পৰা নামি লাহে লাহে গৈ আছোঁ। এয়া চবেই নিজৰ নিজৰ ব্ৰেক লৈছে কিবা, আৰু চবেই লৈ মেলি আমি এতিয়া লাহে লাহে ষ্টেচনৰ গেটলৈ গৈ আছোঁ। আৰু এতিয়া আমি টুকটুকিত গৈ আছোঁ দুইজনীয়ে। টুকটুকিখন হ'ব যে নুজুৰিলে ন এনে। এয়া আমি টুকটুকিত আহি পাই গ'লোঁ সকামৰ ঘৰ। এয়া সকামত বহুত আহি আছে মানুহবোৰ। আগলৈ যাওক। এয়া আমাৰ মিলি বাইদেউ এতিয়া লঘোণ দিয়া ভাত খাইছে। খাৰলি মাছ। এয়া মাতুবা, এয়া জুলিব মা, এয়া দি থকা আমাৰ মজা। বেছি এজনী ইমান দিনৰ পৰা লঘোণত আছে। হয় আকৌ, বহুত দিন লঘোণ দিলে আমাৰ মিলিবাই। আজি লঘোণ দিয়াৰ পিছত আজি খাৰলি মাছ খাইছে। মাছ খাৰলি নাম কীৰ্তন হৈ গ'ল আৰু সকাম শেষে মাছ চবকে খোৱালে। লঘোণে থকা যিহেতু ইহঁতে মাছ মাংস খোৱা নাছিলে, মাছ খাৰলি মানে খাৰ মাছ খুৱাই
মেলি এতিয়া ভকত সকলো যাব লৈছে। মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যিসকল নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে সকলোৱে মোক লাইক ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ সকলোলৈ।